Welcome students. So আজিৰ ভিডিঅ'টোলৈকে মই তোমালোক সকলোকে ওয়েলকাম জনাইছো। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7 ৰ মেথছৰ এক্সাৰসাইজ 8.3 আমি ডিসকাস কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে ভালদৰে মন দি চাবা। নিশ্চয় তোমালোকে গোটেইখিনি কথা ভালদৰে আয়ত্ত কৰিব পাৰিবা। আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰিবা, শেয়াৰ কৰিবা আৰু ভিডিঅ'বিলাক লাইক কৰিবা। ঠিক আছে? সো এতিয়া আমি আৰম্ভ কৰিম। এটো কোৱেশ্চন চাবা। কৈছে কি ৰোহানে এটা টিভি 10500 টকাত কিনিলে। তাৰমানে এটো কি এটো আমাৰ কিনা দাম হয় না নহয় আৰু 30% লাভত বেচিলে টিভিটোৰ বেচা দাম নিৰ্ণয় কৰা সো আমাক ডাইৰেক্টলি কি উলিয়াব দিছে আমাক উলিয়াব দিছে বেচা দাম তে ইয়াতে আমাক দিয়া আছে টিভিটোৰ কিনা দাম কিমান 10500 টকা আমাক দিয়া আছে লাভৰ শতাংশ বা শতকৰা লাভ একে কথা 30% ঠিক আছে আমাক বেচা দাম উলিয়াব লাগে কিনা দাম দিয়া আছে আৰু লাভৰ শতাংশ দিয়া আছে আমি লাভটো জানিব লাগিব ঠিক আছে এটা লাভটো জানিলেহে আমি বেচা দামটো গম পাম লাভ বা লোকসান সদায় কিনা দামৰ ওপৰত হয় গতিকে যেটো লাভৰ শতাংশ আছে হেতু কিনা দামৰ ওপৰতে হ'ব এতিয়া যদি মই লাভৰ পৰিমাণ উলিয়াও এটা চোৱা আমাৰ লাভটো কি হ'ব কিনা দামৰ ওপৰত হ'ব এটা আমি কিনা দাম কিমান আছিল 10500 টকা 30% লিখা 10500 টকাটো মই উঠাই দিলো টকা ৰ বুলি ক'লে মই কৈছিলো ৰ মানে পূৰণ 30% মানে 100 ভিতৰত 30 আগতে কৈছিলো এটা চাবা এটা শূন্য ওপৰত এটা তলৰ এটা ওপৰৰ কেনসেল কৰিল এটো ওপৰৰ সংখ্যা গতিকে ইয়াৰ এটা শূন্য কেনসেল তলতে এক আছে এক থকা নথকা একে কথা তে এফালে কি থাকিল আমাৰ এফালে থাকিল 1050 এফালে থাকিল 3 পূৰণ কৰা এতিয়া কিমান পালো আমি তো পূৰণ কৰিলে আমি পাম 3150 টকা এই যেটো আমাৰ 30% কি লাভ হোৱা বুলি কৈছে সেই 30% মানে কিমান পালা 3150 টকা ঠিক আছে এতিয়া আমাক কি লাগে বেচাৰাম লাগে চ আকৌ মই লাভৰ সংজ্ঞা সূত্ৰটো লৈছো লাভ সমান কি আছিল লাভ কেতিয়া হৈছিল সো লাভটো কেনেকৈ উলাইছিল যেতিয়া বেচাৰামটো আমাৰ কি হৈছে কিনা দামতকৈ বেছি হৈছিল আছে মনত এনেকৈ লিখিছিল আমি যেতিয়া বেচাৰাম কিনা দামতকৈ বেছি হৈছিল তেতিয়া আমি কি পাইছিল লাভ পাইছিল এতিয়া তুমি এফালে কিনা দামটো লৈ আছো এতিয়া চোৱা এই কিনা দামটো কি আছে ইয়াতে বিয়োগ আছে তো এফালে আনিলে কি হ'ল যোগ হৈ গ'ল যেহেতু আমাক বেচাৰাম লাগে গতিকে বেচাৰামটো মই এফালে ৰাখি থলো হ'ব মান কেটা বহাই দিয়া লাভ কিমান আছে লাভ কিমান পালা 3150 কিনা দাম কিমান আছিল 10500 সমান বেচা দাম এতিয়া 10500 আৰু 3150 টো যোগ কৰা কিমান পালা 13650 সমান বেচা দাম এতিয়া দুটা সাইড ইফালে ভাল কৰি দিও গতিকে ইয়াৰ পৰা মই ইয়াতে লিখিম গতিকে ঠিক আছে গতিকে মই কি কৰিলো বেচা দামটো মই সোফালে আছিল মই বাওফালে নিলো আৰু এখিনি এটো ফাল মই কি কৰিলো সোফালে আমি নিব পাৰো কাৰণ এটো আমি মিউচুয়ালি ইন্টারচেঞ্জ কৰিছো বেচা দামটো বা সোফাল কি হ'ল বেচা দামটো সোফালৰ পৰা বাওফালে আহিল আৰু পইচা টকাৰ পৰিমাণটো বাওফালৰ পৰা সোফালে গ'ল তো আমি কি দেখা পালো বেচা দাম কিমান পালো 13650 টকা ঠিক আছে এতিয়া रोहने যেটো টিভি বিক্ৰী কৰিছে 10500 টকাত रोहने 10500 টকাত কিনি 30% লাভত বিক্ৰী কৰিছে গতিকে তেওঁ কিমান দামত বিক্ৰী কৰিছে 13650 টকাত বিক্ৰী কৰিছে আৰু 10500 টকাত কিনি 13650 টকাত বিক্ৰী কৰিছে আৰু তেতিয়া তেওঁৰ কিমান লাভ হৈছে 30% লাভ হৈছে এইটো আমাৰ आंसर ঠিক আছে সো এইটো আমাৰ आंसर আমি লিখি দিব পাৰো এইটো আমাৰ आंसर হ'ব তো নিশ্চয় তোমালোকে কোৱেশ্চনটো ভালদৰে বুজি পাইছা যদি তোমালোকৰ কিবা ডাউট থাকে তেতিয়া তোমালোকে কমেন্ট কৰিবা মই তোমালোকৰ ডাউট বিলাক সলভ কৰিম আৰু যদি তোমালোকৰ ভিডিওজ বিলাক ভাল লাগিছে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 5 টো চাবা কিমান টকাত কিনিছে 2,50,000 টকাত কিনিছে কিনি কিমান টকাত বিক্ৰী কৰিছে 2,30,000 টকাত বিক্ৰী কৰিছে তেওঁৰ লাভ বা লোকসানৰ আমাক কি লাগে শতকৰা হাৰ লাগে ঠিক আছে সো মই লিখি লৈছো দিয়া আছে গাড়ীখনৰ কিনা দাম 2,50,000 টকা গাড়ীখনৰ বেচা দাম 2,30,000 টকা এতিয়া চোৱা তেওঁ যেটো দামত গাড়ীখন কিনিছিল তাতকে কি কৰিলে কম দামত বেচিলে না নাই যেহেতু তেওঁ কম দামত বেচিব লগা হ'ল তাৰমানে তেওঁৰ বেচা দামটো কি হ'ল কম হৈ গ'ল কিনা দামটো বেছি হৈ গ'ল তাৰমানে তেওঁ বেছি টকাত কিনিছিল বেছি টকাত কিনি পেলে কম টকাত বেচি দিলে তাৰমানে কি তেওঁৰ লোকসান হ'ল ঠিক আছে যেহেতু কিনা দাম বেচা দামতকে বেছি আছে গতিকে তেওঁৰ লোকসান হৈছে হ'ব এটা আমি লোকসানৰ পৰিমাণটো উলিয়াম গতিকে কিমান টকা লোকসান হ'ল এটা লোকসান উলিয়াবৰ কাৰণে কি কৰিব লাগিব কিনা দামৰ পৰা বেচা দামটো আমি বিয়োগ কৰিব দিব লাগিব কাৰণ কিয় কিনা দামটো বেছি আছে নহয় বেছিৰ পৰা কমটো বিয়োগ কৰিব লাগিব ভালো আমি কিনা দাম আছিল 2,50,000 বেচা দাম আছিল 2,30,000 তোৰ কিমান টকা লোকসান হ'ল
20,000 টকা লোকচান হ'ল তাৰ মানে তেওঁ কি কৰিলে 20,000 টকা কমত গাড়ীখন বেচিছে হ'ব এতিয়া আমাক লাগে চোৱা লোকচানৰ শতকৰা হাৰ কেনেকৈ উলিয়াই আমি জানো তো লোকচানৰ শতকৰা হাৰ উলিয়াবৰ কাৰণে সদায় কি কৰিব লাগে কিনা দামৰ ওপৰত লোকচানটো লিখিব লাগে ঠিক আছে কাৰণ কিয় লোকচান বা লাভ সদায় কিনা দামৰ ওপৰতে হয় গতিকে লোকচানটো ওপৰত কিনা দামটো তলত আৰু যেহেতু এইটো এটা ভগ্নাংশ হ'ল ইয়াক শতকৰা কৰিবৰ কাৰণে বা শতাংশলৈ নিবৰ কাৰণে 100ৰে পূৰণ কৰিব লাগে আৰু শতকৰা বা পাৰ্চেন্টেজ সাইনটো আমি দিব লাগে ঠিক আছে আমি দিলো এতিয়া আমি ইয়াৰ মান কেইটা পাওঁ লোকচানৰ মান কিমান আছে লোকচান আছে আমাৰ 20,000 টকা আৰু গাড়ীখনৰ কিনা দাম আছিল 2,50,000 লিখিলো টকাটো আমি লিখা নাই কাৰণ ওপৰত আৰু তলত দুটা কেনসেল হৈ যাব ঠিক আছে এতিয়া চোৱা ইয়াৰে এটা শূন্য ইয়াৰে এটা শূন্য আকৌ এটা হ'ল ইয়াৰে এটা হ'ল তিনিটা শূন্য ওপৰত আৰু তলত আমি কেনসেল কৰিলো আৰু এটা শূন্য হ'ল এতিয়া চোৱা এই 100টো ওপৰত নে তলৰ সংখ্যা 100টো সদায় ওপৰৰ সংখ্যা কাৰণ কিয় যিবিলাক গোটা সংখ্যা থাকে বা পূৰ্ণ সংখ্যা থাকে সেইবিলাক সদায় ওপৰৰ সংখ্যা বুলি ধৰা হয় সো এইটো ওপৰৰ সংখ্যা এইটো তলৰ সংখ্যা দুটা কেনসেল হ'ব 5 গুণ 25 5 2 গুণ 10 5 20 গুণ 100 আকৌ 5ৰে কৰা 5 1 গুণ 5 কিমান পালো আমি 5 4 গুণ 20 হয় তলত 1 থাকে তলত বেলেগ একো নাই 1 আছে গতিকে 1 থকা নথকা একে কথা ওপৰত যে দুটা সংখ্যা হ'ল আমি সেই দুটা পূৰণ কৰিম চোৱা ইয়াতে 2 আছে মাজত পূৰণ ইয়াতে 4 2 4 গুণ কিমান হ'ব 8% বা 8%। এতিয়া আমি কিমান গম পালো আমাৰ লোকচানৰ শতকৰা হাৰ কিমান 8%। গতিকে মই তলত লিখি দিম আছে তো এইটো আমাৰ কি সো এইটো আমাৰ আনসাৰ হ'ব যদি বস্তু এটা আমি কিবা এটা টকাত কিনি পেলাই তাতকে কমত বিক্ৰী কৰো তেতিয়া আমি গম পাম যে আমাৰ কি হৈছে আমাৰ লোকচান হৈছে ঠিক আছে যেতিয়া কিনা দামটো বেছি থাকে তেতিয়া লোকচান হয় গতিকে কিনা দামৰ পৰা বেচা দাম বিয়োগ কৰি দিলে লোকচানৰ পৰিমাণটো আমাৰ ওলাই যায় আৰু এই লোকচানৰ পৰিমাণটো যেতিয়া তুমি কিনা দামৰ ওপৰত লবা আৰু 100ৰে পূৰণ কৰি দিবা কি শতাংশলৈ কনভাৰ্ট হৈ যায় ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা যদি কিবা ডাউট থাকে কমেন্ট কৰিলে হ'ল এতিয়া আমি কোৱেশ্চন নম্বৰ 6 লৈকে আহো দিয়া আছে মটৰ চাইকেলখনৰ বেচা দাম 23,000 টকা শতকৰা লাভ কিমান দিয়া আছে 15% বা 15% আমাক কি কিনা দাম লাগে বেচা দামটো উলিয়াব এই কাৰণে সহজ কাৰণ কিয় কিনা দামৰ লগত লাভ বা লোকচান যদি আমাৰ লাভ হয় কিনা দামৰ লগত লাভটো যোগ কৰি দিলে আমি বেচা দাম পাওঁ আৰু যদি লোকচান হয় কিনা দামৰ পৰা বিয়োগ কৰি দিলে আমি বেচা দাম পাওঁ লেনদেনৰ লাভ বা লোকচান সদায় কিনা দামৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমাৰ কিনা দামটোৱে হৈছে মূল গতিকে কিনা দামটো দিয়া থাকিলে আমাৰ কাৰণে সহজ হয় এই অংকটোত কিনা দামটো উলিয়াব দিছে গতিকে এনেকুৱা অংকবিলাক আমি সমীকৰণ হিচাপত কৰিব পাৰো তাৰ কাৰণে আমি কিনা দামটো আমি ধৰি ল'ব পাৰো ঠিক আছে মই ধৰি লৈছো ধৰা হ'ল কিনা দাম সমান x টকা চোৱা শতকৰা লাভ কিমান দিয়া আছে 15% মানে কি পাৰ্চেন্ট মানে হৈছে 100ৰ ভিতৰত 15 টকা তাৰ মানে এতিয়া আমি এইটো কি বুলি জানো এইটো লাভ বুলি জানো এইটো কিনা দাম বুলি জানো 15% লাভৰ অৰ্থ হ'ল আমাৰ কিনা দাম যদি 100 টকা হয় লাভ 15 টকা এটা কিনা দাম যদি x টকা হয় লাভ কিমান হ'ব আমি জানো লাভ লোকসান সদায় কিহৰ ওপৰত হয় সদায় কিনা দামৰ ওপৰত হয় কিনা দামটো যিমান থাকে তাৰ যদি 15% উলিয়াই দিয়া কিনা দাম ইমান দি আছে গতিকে তাৰ যদি মই 15% উলিয়াই দিও তেতিয়া আমি কি পাই যাম লাভটো পাই যাম ঠিক আছে তো কিনা দাম কিমান দি আছে x ৰ দি আছে ইনটু 15 চবা লাভ কিমান কিনা দামৰ 15% গতিকে কিনা দাম কিমান আছে x আছে ৰৰ কাৰণে পূৰণ দিয়া 15% মানে 100 ভাগৰ 15 হৈ গল এতিয়া চোৱা এটা কি কৰিম আমি তালাইন লিখিব পাৰো তলত 5 ৰে কেনসেল কৰি দিও 5 3 গুণ 15 5 20 গুণ 100 তো ওপৰত কিমান থাকিল 3 পূৰণ x 3x তলত থাকিল 20 এখিনি সমীকৰণ হিচাপত আহিছে এটো কি পালো এটো আমাৰ হল লাভ তো লাভটো আমি ইমান পালো ঠিক আছে শতকৰাৰ পৰা আমি কি কৰিলো বা শতাংশৰ পৰা লাভৰ পৰিমাণটো আমি উলিয়ালো গতিকে বেচা দামৰ পৰা কিনা দামটো বিয়োগ কৰিলে লাভৰ পৰিমাণটো ওলাই হয়নে নহয় এতিয়া চোৱা ইকুৱেচন মতে চোৱা লাভ কিমান আছে 3x/20 আছে না নাই বেচা দাম কিমান আছিল 23,000 কিনা দাম কিমান আছিল ধৰি লৈছিল আমি x ঠিক আছে x টো চোৱা এটো সমীকৰণ এটা x টো কোফালে কি আছে বিয়োগ আছে তো এইফালে আহিলে যোগ হৈ যাব এখিনলৈকে বুজি পাইছা তোমালোকে এটা লাভটো x ত আছে আকৌ লাভটো কেনেকৈ উলিয়াই বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰি দিলে আমাৰ কি হয় লাভটো ওলাই নাই এটো চোৱা এটো ফৰ্মুলা চোৱা আমি কৰি আহি আছো বাৰে বাৰে লাভ আমি ইয়াত কিমান পালো 3x/20 বেচা দাম আমাক দিয়া আছে 23,000 বিয়োগ কিনা দাম দিয়া আছে x এতিয়া চোৱা এটো যেহেতু বাওফালে আছে সোফালে আছে বিয়োগ x আছে
x তো এইফালে লৈ আহো গতিকে কি হ'ব যোগ x হ'ব হল তো x plus 3x by 20 আগফালে লিখা ইয়াতে লিখা একে কথা হল এতিয়া আমি ইকুৱেশ্যনটো সলভ কৰিম চাবা এইটো মই এবাৰ ওপৰত লিখি লৈছো এইটো x plus 3x by 20 equal to 2300 এইটো কি কৰিবা এতিয়া এইটো এটা কাম কৰা এইটো যদি লসাগু উলিয়া যায় লসাগু কিমান হ'ব 20 হ'ব এটা পূৰ্ণাংক এটা ভগ্নাংক থাকে তেতিয়া আমি একেবাৰে সহজে কি কৰিম এইটো তলত ল'ব লাগে হৰটো ইহত দুটাক পূৰণ কৰিব লাগে 20 পূৰণ x লিখিলো যোগ ইয়াৰ তলত 20 আছে 20 টো থাকি গ'ল তো থাকিব 3x তো ক্ৰস কৰি পূৰণ কৰিবা 20 into x এনেকে ক্ৰস কৰিবা 20 into x plus 3x লিখিলা 20 into x মানে কি 20x plus 3x 20x আৰু 3x মানে 20x আৰু 3x 23x 23000 পালো আমি 20 টো তলত আছে তলত থাকিলে হৰে হৰণ হৈ থকা বুলি কয় গতিকে এফালে যদি হৰণ হৈ থাকে বা তলত থাকে অন্য ফালে গলে কি হ'ব পূৰণ হ'ব হা তলত থাকিলে হৰণ বুলি কয় গতিকে হেফালে গলে পূৰণ হ'ব আকৌ চোৱা 23x মানে কি 23 পূৰণ x আমাক x ৰ মান লাগে গতিকে 23 তো কয়বাৰ এফালে কি আছে পূৰণ আছে তো এফালে গলে আমাৰ হৰণ হ'ব বুজিছা হিনলৈকে এতিয়া আমি ক্যান্সেল কৰি দিম বা কাটাকাটি কৰিম 23 এৰে যদি কাটি দিয়ে ইয়াত চোৱা ডাইৰেক্ট ওলাইছে কিমান হ'ব 1000 হ'ব না নাই 23000 আছে গতিকে 23 এৰে 23 গুণ 23 আৰু 3টা শূন্য হল তো ইয়াতে আমাৰ কিমান থাকিল 1000 এফালে আমাৰ কিমান থাকিল 20 মাজত কিমান আছে পূৰণ চিন আছে গতিকে x সমান কিমান হ'ব 20 পূৰণ 1000 কিমান পালা 20000 x তো আমি কি ধৰিছিলো x তো আমি ধৰিছিলো গাড়ীখনৰ কিনা দাম গতিকে মটৰ চাইকেলখনৰ কিনা দাম কিমান 20000 টকা আৰু এটো আমাৰ কি এনসার হ'ব যদি তোমালোকৰ সৰল সমীকৰণৰ ধাৰণাটো স্পষ্ট হোৱা নাই বা ক্লিয়াৰ হোৱা নাই তোমাৰ অকমান টান হ'ব পাৰে গতিকে মই এটা বেলেগ পদ্ধতি ব্যৱহাৰ কৰিম যদি সেই পদ্ধতিটো তোমালোকে উজু পোৱা এই পদ্ধতিটো তোমালোকে কৰিব পাৰিবা ঠিক আছে এই অংকটো মই ঐকিক নিয়মৰ সহায়ত কৰিম ঠিক আছে ঐকিক নিয়ম তোমালোকে আগতে পাইছিলা তো মই আগতে লিখি লৈছো সো আমাক দিয়া আছে কি শতকৰা লাভ 15% বা 15% বেচা দাম দিয়া আছে 23000 আৰু কিনা দাম আমাক লাগে যদি আমাক কিনা দাম উলিয়াব দিয়ে তেতিয়া অংকটো আমাৰ কাৰণে অকমান কমপ্লেক্স হয় ঠিক আছে বিশেষ টান নহয় চাই লবা আমি যেতিয়া ঐকিক নিয়মৰ পদ্ধতিটো ব্যৱহাৰ কৰিম তো আমাৰ মেইন ফোকাস কৰি আহিব জানো না এটা শব্দৰ ওপৰত তো আমাক কিমান দিয়া আছে আমাক দিয়া আছে 15% লাভ বা শতকৰা লাভ 15% ঠিক আছে এতিয়া শতকৰা লাভ 15% তাৰ মানে কি একবাৰ বুজিলো হা সো মই কলো যে আমাৰ মেইন ফোকাসৰ লাইনটো হৈছে এটো 15% লাভ ঠিক আছে তো 15% মানে কি হবাগৰ বন্ধু আমি জানো যে শতাংশ বা পার্সেন্টেজ সাইনডাল উঠাই দিলে আমাৰ কি আহে তলতে হয় তো 100 ভাগৰ 15 তাৰ মানে কথাটো এনেকুৱা যে মই তোমালোকৰ মনৰ আছে মই কৈছিল নহয় এটো সদায় কিনা দাম হয় কৈছ নাই ওপৰতো কি হ'ব লাভ হ'ব বুজিছা তাৰমানে 15% লাভ হৈছে মানে 100 ৰ ভিতৰত 15 লাভ তো 100 ৰ ভিতৰত বুলি ক'লে মই কিছো লাভ বা লোকসান কিহৰ ওপৰত হয় লাভ বা লোকসান সদায় কিনা দামৰ ওপৰত হয় তাৰ মানে কি হ'ব কিনা দাম কিমান টকা হ'ব তাৰ মানে আমাৰ কিনা দাম হ'ব 100 টকা লাভ কিমান টকা হল 15 টকা ধৰি লোৱা তুমি এটা বস্তু কিনি আনিছা 100 টকাত কি কৰিলা তুমি বেলেগ একজন মানুহ এটাত কি কৰিলা 15 টকা লাভত বেচি দিলা তাৰ মানে কি লাভত বেচি দিলা মানে কি তুমি যেটো দামত আনিছিলা তাতকে বেছি দামত দিলা লাভ কেতিয়া হয় লাভ হবৰ কাৰণে কি হল বেছি দামত বিক্ৰী কৰিব লাগিব এখিনি কথা বুজি লবা এখিনি মই মুছি দিছো অলপ আগতে মই কৈ দিলো যে কিনা দাম 100 টকা লে বেচা দাম কিমান হ'ব 115 টকা কিয় কাৰণ 100 টকাত কিনিলে 15 টকা লাভ কৰিলে গতিকে কিমানত বিক্ৰী কৰিলো আকৌ অংকটোলৈকে ঘূৰি আহা আমাক বেচা দাম দিছে তাৰ মানে আমাক এইটো দিয়া আছে কি উলিয়াব লাগে কিনা দাম উলিয়াব লাগে সদায় ঐকিক নিয়মত এটা কথা মনত ৰাখিবা যেটো উলিয়াব লাগে ইয়াত দুটা বস্তু আছে এটা আছে বেচা দাম এটা আছে কিনা দাম কোনটো উলিয়াব লাগে কিনা দাম উলিয়াব লাগে গতিকে যেটো ভ্যালু উলিয়াব লাগে বা যাৰ মান উলিয়াব লাগে সি সদায় সোফালে থাকিব গতিকে আমি সেন্টেন্সটো উল্টাই দিম বেচা দাম 115 টকা হলে কিনা দাম কিমান হ'ব 100 টকা ঐকিক নিয়ম পদ্ধতি গতিকে আমি কি উলিয়াব লাগিব সদায় একৰ হয় লবলৈ গতিকে বেচা দাম 1 টকা হলে কিনা দাম কিমান হ'ব জানা তো 100 তো সদায় এইফালে থাকে না থাকে এইফালে থাকে এটা সংখ্যাৰ পৰা একৰ মান উলিয়াবা তেতিয়া সদায় কি হ'ব ই হৰণ হৈ যায় হ'ব না নাই তো এই সংখ্যাটো ডাঙৰৰ পৰা সৰু হৈ গল না এইটো ডাঙৰ সংখ্যা আছিল তো 1 উলিয়ালা তাৰ মানে সৰু হৈ গল গতিকে লগে লগে হৰণ হৈ যাব এতিয়া একটো আমাৰ লাগে কি বেচা দাম আছে 23000 গতিকে বেচা দাম 23000 টকা হলে কিনা দাম কিমান হ'ব চাবা
এবাৰ আকৌ চোৱা 115টো কি আছিল ডাঙৰ সংখ্যা আছিল ইয়াৰ পৰা কি হৈ গল সৰু হৈ গল তো সৰু হোৱাৰ লগে লগে 115টো কি হৈ গল ইয়াতে হৰণ হৈ গল ঠিক আছে এবাৰ চোৱা 1টোতকে কি হ'ব 23000টো কি ডাঙৰ গতিকে এবাৰ ডাঙৰ হোৱাৰ লগে লগে কি হ'ব এটা পূৰণ হ'ব সদায় যেতিয়া ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা হৈ যায় এটোৰে হৰণ কৰিব লাগে বাফালে থকাটোৰে আকৌ যেতিয়া সৰু সংখ্যাৰ পৰা ডাঙৰ হৈ গল আকৌ বাফালে থকাটোৰে কি কৰিব লাগে পূৰণ কৰিব লাগে গতিকে মই এফালে লিখিলো 23000 টকা এতিয়া আমি কটাকটি বা কেনসেল কৰিম এটা কৰা 5 দুগুণ 10 11 আছিল 1 কৰল 15 হল 5 3 গুণ 15 এটা কাটা 5 দুগুণ 10 5 গুণ 9 হৈ গল এফালে চোৱাচোন 23 আছে 23 1 গুণ 23 লগত 3টা শূন্য কিমান হল 1000 বুজিছা না মই ইয়াতে 1 লিখিব পাৰি তলত 1 আছে তো 1 থকা নথকা এক কথা 1 টো লিখিব নালাগে ওপৰত কি ৰল ইয়াতে 20 ৰল পূৰণ আছে 1000 20 পূৰণ 1000 কিমান হ'ব 20000 টকা দেখা পালে নে তো এটা 23000 টকা যদি বেচাৰা মই কিনা দাম কিমান হ'ব 20000 টকা বুজি পালা তো দুটা নিয়মে চাবা হেতু সহজ গৰে যেটো তোমালোকৰ কাৰণে ইজি হয় তোমালোকে হেতু কৰা ঠিক আছে এতিয়া চাবা আমি কোৱেশ্চন নম্বৰ 7 লৈকে আহো মই একেবাৰতে লিখিয়ে লৈছো ইয়াতে কৈছে যে ৰতনে এটা আলমাৰি 6250 টকাত কিনিছে তাৰমানে গতিকে কি হয় তো কিনা দাম মই আলমাৰি বুলি লিখা না ডাইৰেক্ট লিখিছো কিনা দাম দিয়া আছে কিনা দাম কিমান 6250 টকা আমাক ধৰি কৈ দিছে নহয় 6250 টকাত কিনি তাৰ পিছত কৈছে 24% লোকসানত বিক্ৰী কৰিলে বিক্ৰী দাম দিয়া নাই আমাক কিছে শতকৰা লোকসানটো দিছে পার্সেন্টেজ আছে নহয় তেতিয়া গম পাবা এটা শতকৰা দি আছে শতকৰা লোকসান কিমান 24% আমাক কি লাগে আলমাৰিটোৰ বিক্ৰী মূল্য লাগে বা বেচা দাম লাগে হৈছে তো বেছি টান অংক নহয় কাৰণ কিয় এই লাভ বা লোকসানৰ অংককেইটাত আটাইতকৈ দৰকাৰী বস্তুটো হৈছে আমাৰ কিনা দাম কি কাৰণে কাৰণ কিনা দামৰ ওপৰতে লাভ আৰু লোকসান দুটাই কি কৰা হয় গণনা কৰা হয় গতিকে কিমান পার্সেন্ট চোৱা লোকসান কিহত দিয়া আছে শতকৰা দিয়া আছে গতিকে যিমানখিনি কিনা দাম দিয়া থাকিব তাৰ শতকৰা 24% কে লোকসান হ'ব তো যিমানখিনি কিনা দাম দিয়া থাকিব তাৰ লগত এই পার্সেন্টেজটো লগাই দিলে কি হৈ যাব আমি কি পাই যাম লোকসানৰ পৰিমাণটো পাই যাম ঠিক আছে চোৱা এটা লোকসান কেনেকৈ উলিয়াবা মই ক'লো নহয় কিনা দামৰ 24% লোকসান গতিকে যেতিয়া কিনা দামৰ ওপৰত 24% লগাই দিবা তেতিয়া তুমি লোকসানৰ পৰিমাণটো পাবা মানে পৰিমাণটো মানে কিমান টকা লোকসান হ'ল চোৱা কিনা দাম কিমান আছে 6250 দিলো ৰ আছে মই কৈছো নহয় ৰ থাকিলে পুৰা নাহে 24% মানে পার্সেন্টেজ সাইনডাল উঠাই দিয়ে 100 ভাগৰ 24 ঠিক আছে চোৱা এই 6250 টো কৰ সংখ্যা এটো সদায় ওপৰৰ সংখ্যা হয় না নহয় তো এটো সদায় কি হয় এক সদায় লব বুলি ধৰা যিমান বিলাক গোটা সংখ্যা বা পূৰ্ণ সংখ্যা থাকিব সকলোবিলাকক আমি লব হিচাপে বিবেচনা কৰিম মানে ওপৰৰ সংখ্যা আৰু এটো তলৰ সংখ্যা গতিকে এইটো আৰু এইটো সদায় কেনসেল কৰিব পাৰি তো মই 0 0 কেনসেল কৰি দিলো না নাই হল এতিয়া চোৱা এটা 5 ৰে কাটি দিব পাৰি 5 দুগুণ 10 ইয়াত কাটি দিয়া কিমান হ'ব এটো যদি কাটি দিব নোৱাৰা 625 হৰণ কৰি চোৱা 5 1 গুণ 5 1 5 দুগুণ 10 বিয়োগ কৰা 2 ৰল 5 নমাই দিয়া 5 5 গুণ কিমান হল 25 তো সব 5 ৰে হৰণ কৰি দিলে বা কাটি দিলে কিমান পাবা 5 দুগুণ 10 ইয়াতে আহিব তোমাৰ 125 125 ঠিক আছে এটা চোৱা এটো 2 থাকিল এটো 5 আছিল একহৰত 5 ইয়াক হৰণ নাছে গতিকে 2 ৰে এই ওপৰৰ ৰাখিটো হৰণ যাব 2 1 গুণ 2 2 12 গুণ 24 তলত একো নাই মানে 1 আছে তো 1 থকা নথকাকে কথা আমি নিলিখো এটা আমি কি লিখিম চোৱা ইয়াত কি থাকিল ইয়াত থাকিল তোমাৰ 125 থাকিলা নাই মাজত পূৰণ চিন আছে আৰু ইয়াত থাকিল 12 পূৰণ কৰি দিয়া কিমান পালা চোৱা আমি কিমান পালো 1500 টকা এই 1500 টকাটো আমি কি পালো এখিনি লিখি লবা সাইডত ইয়াত লোকসানটো কি হয় আছে এটো কি আছিল লোকসান আছিল কিন্তু এটো শতাংশৰ আছিল এটো আমি লোকসানৰ পৰিমাণ পালো যে এই লেনদেনটোত আমাৰ কিমান টকা লোকসান হৈছে 1500 টকা লোকসান হৈছে তাৰ মানে বিক্ৰী কৰা দামটো যেতিয়া কমি যায় তেতিয়া সেই মানুহটোৰ লোকসান হয় মই 5 টকাত বস্তু এটা কিনিলো 2 টকাত বিক্ৰী কৰি দিলো মোৰ লোকসান হৈ গল কেই টকা 3 টকা এটা আমি বিক্ৰী মূল্য উলিয়াম এটা চোৱা বিক্ৰী মূল্য কেনেকৈ উলিয়াবা বিক্ৰী মূল্য কম হ'ব না নাই সো কম হ'ব লাগিলে সদায় কিনা দামটোৰ পৰা কি হ'ব লাগিব বিয়োগ কৰিব লাগিব চা কিনা দাম 6250 টকা আছে বিক্ৰী লোকসান হৈছে গতিকে বিক্ৰী মূল্য কম হ'ব কম কেতিয়া পাম যেতিয়া কিনা দামৰ পৰা লোকসানটো আমি বিয়োগ কৰি দিম হ'ব তো বিয়োগ কৰিলে কিমান হ'ব বিয়োগ কৰিবা জানা নিশ্চয় সো আমি কিমান পালো আমি পালো 4750 টকা ঠিক আছে বুজি পাইছা তো নিশ্চয় ক্লিয়াৰ হৈছে